ভিডিঅ'তে আপোনালোক সকলোকে স্বাগতম। মই উঠিলোঁ, চাফা চুফা হৈ আহিলোঁ, এতিয়া খাওঁ ভাত। মায়ে বাঢ়ি দিছে ভাত। আইটেম কি কি আছে দেখাই আছোঁ ৰ'ব। আইটেম কি বা আছে আজি, এয়া ৰুকো 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 খাৰেটো উঠাব পাৰিলে ভাল হয়। এয়া তৰকাৰী আৰু মাছ ভাজা, ফকাচ নকৰে নহয়, বৰ যথৰ বথৰ অহা হয়। মাছ ভাজা আৰু তৰকাৰী। তো বলক মই জলদি জলদি ভাতকেইটা খাই উঠি দিয়ক। ভাত চাত খাই উঠিলোঁ ৰ'ব। ভাত চাত খাই উঠি এতিয়া অলপ জিৰাওঁ। আৰু কেটাৰিং যাওক লগি মানে টাইম আছে, ঠিক আছে ন। এতিয়া মানে 9:15 হ'ল। কেটাৰিঙত যাম 11টা 11:30 মানত যাম আৰু ঘৰৰ পৰা। বাজাৰৰ ইফালে আছে, আমাৰ ইয়াৰ পৰা বাজাৰ কিমান দূৰ আপোনালোকেতো জানেই, 3-4 কিলোমিটাৰমান হ'ব। তো মানে কি এতিয়া গাও ধোৱা নাই, পুৰা মুখখিনি ধুই আহি কিনে ভাতখিনি খালোঁ। কেটাৰিঙত যোৱাৰ আগে আগে ধুনীয়াকৈ গা চা ধুই আহিম, গা চা ধুই আহি কেটাৰিঙত যাম। আৰু মোৰ লগত মানে মেঘনাতেও যাব, ঠিক আছে ন। মেঘনাতেকো ফোন কৰিম, এতিয়া নকৰোঁ, টাইম হোৱা নাই ন, টাইম হ'লে ফোন কৰিম, তাৰপিছত যাম বলক। তো ভাই লওক, মই অলপ মেঘনাতে এইফালে ফুৰিব যাওঁ ৰ'ব। বহুত টাইম ঘৰত থাকলোঁ আৰু বৰিং টাইপো লাগি আহিছে, টাইমো হোৱা নাই কেটাৰিঙত যোৱা। লগতে 10টামান বাজিল, এতিয়া টাইম 11:30 মানত যাম ন। 11টা মানক লৈ তাতে থাকোঁ ৰ'ব। অলপ অলপ আধা মাৰি আহোঁ, তাৰপিছত আহি কিনে ওলিম, গা চা ধুই তাৰপিছত কেটাৰিঙত যাম। আপোনালোকক চবখিনি দেখাম, ক'ত কেটাৰিং আছে, কি কথা কি বাৰ্তা। তো বলক তেনেহ'লে মেঘনাত ফালৰ পৰা অলপ মই আড্ডা মাৰি আহোঁ, ফুৰি আহোঁ বলক। ফালৰ পৰা ঘূৰিব কি আহিলোঁ ৰ'ব। এতিয়া আমি গা ধুওঁ, টাইম হৈছে 11:19। জলদি জলদি গা চা ধুওঁ, গা চা ধুই কিনে টিকাৰ পিলপিলিত যাম বলক। এতিয়া মই কেটাৰিং যাওঁ ৰ'ব। অলি মিলি ল'লোঁ, গোটেইখিনি কাপোৰ চাপোৰ পিন্ধি ল'লোঁ, ওলা চলা চব ৰেডি হ'ল। এতিয়া মই যাওঁ কেটাৰিঙত। মই যাম, মেঘনাত যাব আৰু টিকা যাব, ঠিক আছে ন। আমি 3টা যাম, 3জন যাম। আৰু টিকাৰ পিলপিলি আছে, টিকাৰ পিলপিলিত একেলগে যাম, ঠিক আছে ন। চাইকেল টাইকেল নিনো আৰু ডাইৰেক্ট পিলপিলিত যাম। আমাৰ এইটো চাইডৰ মানে কোণত আহি আছে টিকা, তো বলক মেঘনাতো আহি আছে, তাৰ লগত যাই কিনে টিকা ৰাস্তাত অলপমান দেখাই পাৰিলে দেখাই দিম আৰু কি কয়, হয়নে নহয়। আৰু যদি নোৱাৰোঁ নেদেখাওঁ, কি কয়, যি হয় চাই থাকিব, ঠিক আছে ন বলক। তো ফাইনেলি ভাই লওক, মই এতিয়া আহি পালোঁ কেটাৰিঙৰ পৰা ঘৰ। আৰু আহোঁতে আপোনালোকক নেদেখালোঁ, আৰু কেটাৰিঙত অলপমান দেখাইছোঁ মাত্ৰ। ডাইনিং চেয়াৰবিলাক এইবিলাক দেখাই দিছোঁ, তাতে কেটাৰিংখন হৈছে। মানুহো 600ৰ ওপৰতে হৈ গৈছে। তো আইটেমখিনি ঠিকে আছে, বহুত আইটেম আছে, 10বিধমান আইটেম আছিল, খোৱা খাদ্য আইটেম। তো মিলি গৈছে আৰু, ঠিক আছে ন। আৰু আহাতে আপোনালোকক গোটেইখিনি দেখাব নোৱাৰিলোঁ, কাৰণ কিয় জানে ন, মানে এই মানে ভাগৰ দুখাৰ হৈ আছে, মানে ভাগৰ দুখাৰ লাগি আছে। কেটাৰিংখন মাৰি উঠলোঁ আৰু গৰম টাইপৰ লাগি আছে। মোবাইলটো মানে হাতত উলিয়াই লোৱা নাই আৰু, ঠিক আছে ন। ডাইৰেক্ট পিলপিলিত গৈছোঁ, পিলপিলিত ডাইৰেক্ট আহিছোঁ। আৰু সেয়াই দিব, ঠিক আছে ন। এতিয়া আহি পালোঁ ঘৰ। আৰু এতিয়া অলপ জিৰাও ৰ'ব, ঠিক আছে ন, গান চান বাজাওঁ, ঠিক আছে বলক। আৰু ইয়াৰ পিছত কি হয় চাওঁ। মেঘনাত আহি পালে ঘূৰিব যাব পাৰোঁ পিছত বলক। বহুত টাইম হ'ল, গান চান বাজলোঁ, বহুত টাইম গান বাজলোঁ, ঠিক আছে ন। 6:33 হৈ গ'ল টাইম এতিয়া গধূলিত। আৰু ক'তো ফুৰবা চৰবা নাগেলোঁ, ঘৰতে থাকলোঁ, ঘৰতে গান চান বাজে, ঘৰতে মানে টাইমটো গুচি গ'ল, গমেই নাপালোঁ, ঠিক আছে ন। এতিয়া গধূলি হৈ গ'ল আৰু কি ভিডিঅ' বনাই থাকিম আৰু, ক'ত যাম ফুৰিব লগা জেগা ক'তো নাই, আৰু কোনো লগো নাই এতিয়া যাবৰ কাৰণে ক'তো ফুৰিবৰ কাৰণে। তো গান বজাই কাটাই দিলোঁ আৰু টাইমখিনি, ঠিক আছে ন। আৰু আজিৰ দিনটো এনেকৈ গুচি গ'ল। কেটাৰিঙত গ'লোঁ, কেটাৰিঙৰ পৰা আহি ঘৰ পালোঁ, ঘৰ এনেকৈ আৰু দিনটো গুচি গ'ল। আৰু কালি হ'ল 15 আগষ্ট। কালি কিবা পাৰিলে স্পেচিয়েল ভিডিঅ' দেখাব চেষ্টা কৰিম আৰু, ঠিক আছে ন। আমাৰ বৰপেটাৰ ছাইডখিনিত, আমাৰ বৰপেটাত কিমান ক'ত কি হয়। আৰু যদি কামত যাব লগা হয় না, তো তেতিয়াহ'লে অলপ প্ৰব্লেম আহি পৰিব। তো চাওঁ দিয়াচোন, কালি দিনটো আগতে আহি পাওক, কি হয় চাওঁ। তো আজিৰ ভিডিঅ'টো ইয়াতে কৰিছোঁ খতম, কালি লগ পাম আৰু এটা ধুনীয়া মজা ভিডিঅ'ৰ সৈতে। যদি মজা কৰিব পাৰোঁ মজা কৰিম, ঠিক আছে ন বলক।